হেল্ল' এভৰিৱান, মোৰ প্ৰথমটো মিনি ভ্লগলৈ আপোনালোকক স্বাগতম। আজি হৈছে 14 ডিচেম্বৰ। এই চাকিগছি মোৰ ভাইটিৰ জন্মদিন উপলক্ষে জ্বলোৱা হৈছে। আৰু এইখন আমাৰ ঘৰৰ সন্মুখত থকা পথাৰখন। আজি ধান শুকুৱাব দিছোঁ আমাৰে। এইপিনে মায়ে ধান তুলি আছে। এতিয়া দুপৰীয়াৰ ভাত সাজ খাবলৈ ওলাইছে দেই, অকণমান দেৰি হ'ল। ভাত খাই উঠি জিৰাই মেলি মই এঠাইলৈ যাবলৈ ৰেডি হ'লোঁ। আমি যাবলৈ ওলালোঁ। আচলতে এজন ভাইটিৰ জন্মদিনলৈ আমাক নিমন্ত্ৰণ কৰিছিল। আৰু ভাইটিটোৰ ঘৰ নোযোৱাতে আমি এজন দাদাৰ ঘৰত সোমালোঁ। আমি ভাইটিটোৰ ঘৰলৈ গ'লোঁ আৰু ভাইটিটোৰ ঘৰত নাৰায়ণ পূজা চলি আছিল জন্মদিন উপলক্ষে। এইটো হ'ল ভাইটিটো, যাৰ জন্মদিন আছিল। আমি তেওঁলোকক মাত লগাই ঘৰমুৱা হ'লোঁ। আৰু আমি দেখিছেনে এই বাটত ৰখি কিনে ম'ম' খালোঁ। তেওঁ মোক নমাই থৈ গ'লগৈ। আজিৰ দিনটো ইমানখিনিয়ে আছিল। বাই বাই।